আচ্ছা আচ্ছা এইবাৰ আমি সম্বৰ্ধনা যাচিম অলপ এইবাৰ আমি সম্বৰ্ধনা দিম আমাৰ ছবিখনৰ অভিনেতা অসমৰ জনপ্ৰিয় অভিনেতা অসমীয়া ছবি জগতৰ ধ্ৰুৱ কাশ্যপক আমি আহিবলৈ অনুৰোধ জনাইছোঁ ধ্ৰুৱ কাশ্যপ নীৰজ চলিহা বহুত কষ্ট কৰি আহিছে বেচেৰা আমি অলপ সম্বৰ্ধনা এটা দি দিম আহি আছে বহাগ যোৱা বছৰটো কৰোণাৰ কাৰণে আমাৰ একো নহ'ল মানে কোনো সাংস্কৃতিক ধৰণৰ কাম কৰা এইবাৰ আমি কৰিবলৈ লৈ আহিছোঁ আমাৰ এজন কণ্ঠশিল্পী ধনদীপ বৰ্মন নমস্কাৰ খুব ধুনীয়া ভিডিঅ' এটা হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহত এইটো শুভ মুক্তি কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ গতিকে সকলোৱে ভিডিঅ'টো চাব আৰু আশা কৰোঁ খুব ভাল পাব এটা নতুনত্ব পাব এইটো ভিডিঅ'ত আৰু সকলোৱে চাব ধন্যবাদ অসমবাসী আশীৰ্বাদ অতিকৈ প্ৰয়োজন সকলোৱে যাতে অসমবাসীয়ে এই ভিডিঅ'টোক আঁকোৱালি লয় আৰু ধনদীপ বৰ্মনক আগুৱাই যাবলৈ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে আপোনালোকে আশীৰ্বাদ কৰক আমাৰ মাজত ছিংগাৰ আছে গানটোৰ বিষয়ে অলপ কৈ দিব নমস্কাৰ মই ধনদীপ বৰ্মন আৰু সৰু অসমবাসীক এটি সৰু উপহাৰ দিবলৈ ওলাইছোঁ মোৰ খুব মৰমৰ গীত মই নিজে লিখিছিলোঁ কথা কৈ মই নিজে কৰা আৰু এই গীতটিত মিউজিক কম্প'জ হৈছে আমাৰ অসমৰ এজন আগশাৰীৰ বহুত ভাল এজন মিউজিক কম্প'জাৰ আমাৰ সুবিধা সুন্দৰ মিউজিক কৰিছে আৰু গীতটিত মই কণ্ঠদান কৰিছোঁ আৰু এই গীতটিত আজি আমাৰ শ্বৰ্ট চলি আছে আমাৰ ডুঙাই পাহাৰ গতিকে আজি অকণমান পিছতে আমাৰ লোকেশ্যন শ্বৰ্ট শেষ হৈ যাব লোকেশ্যনত আৰু কিছুদিনৰ পিছতে আমি এই গীতটো দি আছোঁ এই গীতটো আপোনাৰ কোৰিঅ'গ্ৰাফ কৰিছে আমাৰ অৰূপ দা বৰ সুন্দৰ কোৰিঅ'গ্ৰাফাৰ আৰু প্লাছ আমাৰ অভিনয়ত আছে আমাৰ অন্যান্য বাৰু ধ্ৰুৱ গতিকে আশা ৰাখিছোঁ সদৌ অসমবাসী ৰাইজে মোক এই গীতটো আঁকোৱালি ল'ব অকণমান সহযোগিতা আগবঢ়াব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ভাল বেয়া কি হয় আপোনাক জনালে নিশ্চয় ভাল পাব থেংক ইউ আমাৰ অনন্য কাশ্যপ অভিনেত্ৰী আছে ধ্ৰুৱ কাশ্যপ আমাৰ অভিনেতা আছে আৰু আমাৰ কেমেৰা পাৰ্চন আছে আমাৰ আৰ্টিষ্ট আহিছে মেকআপ আৰ্টিষ্ট সকলোকে লগ পাই আমাৰ ভাল লাগিছে মনৰে মৰমবোৰ তুমি মোক যাচিবা জৰে দৌৰাব নালাগে প্ৰতিযোগিতা নহয় না ঠিক আছে নাচনীখিনি দৌৰাই যোৱাৰ পিছত তোমালোকে দৌৰাই যাবা আৰু দৌৰাই যোৱা চাই থাকা গানটোৰ বিষয়ে অলপ কোৱা গানটো এটা খুব ধুনীয়া গান আৰু আমি বহুত মানুহ জড়িত হৈ আছোঁ বহুত দেখা পাই চাগে গোটেইখিনিকে ন চ' আশা কৰিছোঁ আপোনালোকে ভাল পাব বুলি আমাৰ লোকেশ্যনটো হৈছে অভয়াপুৰী আজি ফাৰ্ষ্ট টাইম মই ইয়াতে আহিছোঁ মানে শ্বুটিং কৰিব এনেই আহিছোঁ বঙাইগাঁৱত কিন্তু অভয়াপুৰীত ফাৰ্ষ্ট টাইম এনেকৈ গৈছোঁ শ্বুটিং কৰিছোঁ বহুত ভাল লাগিছে চবকে লগ শ্বুটিং কৰি আছোঁ অভয়াপুৰীত ভাল লাগিছে এটা খুব ধুনীয়া শান্তিময় পৰিৱেশত চাৰিওফালে সেউজীয়া বিহু গান পিছফালে মোক কিবা কৰি আছে মেকআপ ধুনীয়া মেকআপ কৰে ন আৰু গানটো ধনদীপদাৰ হয় গান ধ্ৰুৱ আছে মোৰ লগত আৰু আজি আমাৰ লগত আছে আমাৰ স্পেচিয়েল গেষ্ট উৎপল চলিহা সকলোৱে মৰমৰ মোলৈ চাই আছে গীতটো চাব আমি আজি এটা পাইছোঁ বহাগ বুলি আৰু আশা কৰোঁ সকলোৱে চাব গানটো আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এইটো মই প্ৰতিবাৰ শ্বুটিঙতে কওঁ আপোনালোকক কিন্তু আপোনালোকে কোনো নকৰে গানটো চাব ধনদীপদাৰ গান খুব ধুনীয়া সুন্দৰ গান ওলাই আছে আৰু কোন কোন আছে আমাৰ মাজত দেখা হ'ব সেইটো আমাৰ ছাছপেন্সত থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব
যদিও মোৰ ওচৰত হোম টাউন গোৱালপাৰা, তথাপিও মই গুৱাহাটীৰ পৰাই আহিছোঁ আৰু খুব ভাল লাগিছে। আচলতে এইটো লোকেশ্যনত হয়তো আমি ফাৰ্ষ্ট মানে ইয়াতে আগতে কোনো শ্বুটিং কৰা নাই, খুব ধুনীয়া ঠাই আৰু ভিডিঅ'টো খুব সোনকালে মুক্তি পাব, আপোনালোকে চাব, ইউটিউবত এভেইলেবল হ'ব আৰু চেনেলতো পাব। তো এতিয়ালৈ কৰি আছোঁ, কমপ্লিট হোৱা নাই, চাওঁ কি হয়, কিমান দূৰ পাৰোঁ। থেংক ইউ। থেংক ইউ। তো ফ্ৰেণ্ডছ, আমাৰ শ্বুটিং ইয়াতে আমাৰ সমাপ্ত হ'বই হ'লি। তো আমাৰ মেকিং এইখিনিয়ে আছিলে আজিলৈ, আৰু ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু